আজি বাৰ চকুটো ইমানকৈ লৰি আছে, কিবা বেয়া খবৰে পাওঁ নেকি? এই ল'ৰাটোও ঘৰত নাই, এখেতো ঘৰত নাই। মোৰ কিন্তু ভয় লাগিছে দেই। একো নহয়, আমাৰ মা বহুত ভাল, আমাক কান্দনি এনেও ল'ব। কি হয় আৰু, যদি নলয় আমি ক'ত যাম, ক'ত থাকিম? জানো, ঘৰত গৈ ল'ম ব'লাচোন প্ৰথমে। মই দেউতালৈ ফোন কৰি কৈ লওঁ নেকি বাৰু আগত। হেল্ল', কৈ লোৱা। দেউতা ক'ত আছা তুমি? কথা এটা ক'ম বুলি ভাবিছিলোঁ। কওক কি কথা আছে? মই এই শইকীয়াৰ ঘৰলৈ ওলাই আহিছিলোঁ। জল্দি কি কথা আছে? কি হ'ব এতিয়া? আমাৰ ল'ৰাটোৱে হেনো ছোৱালী পলোৱাই নিলে। মাকে সিহঁতক সোমাব নিদিব এনেও। কি যে কৰিলে আৰু দেই। ঘৰলৈকে যাওঁ আৰু ঘৰলৈকে। দেউতাইচোন ফোনটো কাটি দিলে। ঘৰত যদি সোমাব নোৱাৰে, তুমি কিন্তু মোক কাম কৰি খুৱাব লাগিব নহয়, পাৰিবা নাই? তুমিনো কি অমংগলীয়া কথা কৈ আছা? ল'ব ঘৰত, ব'লা যাওঁ। হেৰা, কি কৰি আছা? বৰ ডাঙৰ কথা এটা হ'ল নহয়। আপুনি আহিলে? মই আপোনালোকৰ কথাকে ভাবি আছিলোঁ। ইমান বাৰ চকুটো লৈছে। আমাৰ পুতকণে ছোৱালী পলুৱাই আনিলে। কি কৈছে এইবোৰ? সি ছোৱালী পলুৱাই আনিছে? ইমান সৰুতে সি ছোৱালী পলুৱাই আনিলে? ক'ত আছে সি? ফোন কৰি মাতক সোনকালে। আৰু য'ৰ ছোৱালী আনিছে ঘৰত থৈ আহিব কওক। মই সিহঁতক অকণো সোমাব নিদিওঁ ঘৰত। মা, তোৰ কি কথা শুনিছোঁ? ক'ৰ ছোৱালী আনিছ তই? থৈ আহগে ঘৰত। মা, বিয়া ভাল ছোৱালী। মই ভাল বেয়া সোধা নাই নহয় তোক। ইমান সৰুতে বিয়া পাতিবলৈ কোনে কৈছিলে তোক? তাই এতিয়া ঘৰৰ পৰা ওলাই আহিলে মই কেনেকৈ ঘৰত থৈ আহোঁগৈ? নহ'লে দুয়োটা ঘৰৰ পৰা ওলাই যা। হেৰা, ৰ'বাচোন, ইমান খং নকৰিবা। কিবা এটা কৰিব লাগিব আৰু। আপুনি মনে মনে থাকক। আপোনাৰ কাৰণে ইমানখিনি সুবিধা পাইছে কৰিবলৈ। মা, সেৱা কৰাকৈ যোৱা। চাওঁ, আঁতৰি যোৱা। মোক সেৱা কৰিব নালাগে। এতিয়া বিয়া পতাৰ বয়স হৈছে নেকি তোমালোকৰ? পঢ়া শুনাত মন নাই? আমাৰ ভুল হ'ল, আমাক ক্ষমা কৰি দিয়ক মা। আপুনি থাকিব নিদিলে আমি ক'লৈ যাম এতিয়া? হ'ব, উঠাই দিয়া। ঐ পুতুকণ, দেউতাক সেৱা কৰোঁ আৰু দুয়োটাই। ব'লা। দেউতা, আমাক আশীৰ্বাদ দিয়া। মায়ে যদি আমাক থাকিব নিদিয়ে, আমি যাওঁগৈ নহ'লে। ক'লৈ যাওঁ হে? কাম এখন কৰি খুৱাব পাৰিবি নহয় তাইক এতিয়া? কাম কৰিব লাগিব এতিয়া তই, ঘৰতে থাকিবি। কাম কৰিম মা, তুমি চব দেখুৱাই দিবা। হেৰা, শুনিছেনে? মানুহ জন্মত মাতিয়ে নহওঁকে কিবা কিবি নিয়ম কৰিব লাগিব নহয়। তোমাৰ নামটো কি? কিহলৈকে পঢ়িলা? মোৰ নামটো পিয়া। মই হাই ছেকেণ্ডেৰী ফাইনেল দিলোঁ। হাই ছেকেণ্ডেৰীলৈকে পঢ়িলা? বিয়ে পঢ়িব নোৱাৰিলা? বিয়া পাতি ল'লা ডাইৰেক্ট। এতিয়াও পঢ়িব লাগিব তুমি। হ'ব মা। আৰু এইবোৰ পিন্ধি থাকিলে নহ'ব, চাদৰ মেখেলা পিন্ধিব লাগিব। আহা মোৰ লগত। দেখিছা, মই কৈছিলোঁ নহয় মায়ে আমাক আনি ল'ব বুলি। তোমাৰ মায়ে যে ইমান খঙত কথাবোৰ কৈছে, মোৰ ভয়ে লাগিছে পাছত কি হয়। একো নহয়, তুমি মাৰ কথাবোৰ শুনিবা আজি কয়। মই চাদৰ মেখেলা নাই নহয় মোৰ। মায়ে দিব নহয়, যোৱা।